আপোনালোকক মই দিয়া এইটো অকণমান ভালকৈ চাব। আপোনালোকে যে এতিয়া অমৃত বৃক্ষ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, সেইকাৰণে প্ৰথমে আপোনালোকে যাব প্লে ষ্ট'ৰলৈ। প্লে ষ্ট'ৰ যাব, তাত গৈ আপুনি অমৃত বৃক্ষ আন্দোলনটো ৰেজিষ্ট্ৰেশ্যন কৰিব। এইটো ইনষ্টল কৰি ল'ব। অ'পেন কৰিব। তাৰপিছত আপোনালোকৰ এনেদৰে ওলাব। এই বাইদেউ ৰেজিষ্ট্ৰেশ্যন হৈয়ে আছে। তাৰপিছত আমি আপলোড ফটো কৰিব লাগে। আমাৰ ইয়াত চিলেক্ট প্লেন বুলি আহিব, আমি সেইটো টিপিম। ইয়াত আমি আমলখি বুলিয়ে টিপিছোঁ। তাৰপিছত অ'পেন কেমেৰা দিছোঁ। ইয়াত আহিব এনেকৈ অ'পেন কেমেৰা হোৱাৰ লগে লগে আপোনালোকে চেলফি ল'ব পাৰিব। মই এতিয়া আপোনালোকৰ এনেই জাষ্ট দেখুৱাবৰ কাৰণে এই ওপৰৰ ফেনখনকে লৈছোঁ, লৈ অ'কে কৰিছোঁ। আপোনালোকৰ এই ফটোকপি হ'ল, ইয়াত ক্ৰপ কৰিছোঁ, তাৰপিছত আপলোড কৰিছোঁ। এতিয়া দেখিছে বাইদেউৰ 1554 বুলি সেইটো ৰেজিষ্ট্ৰেশ্যন হৈ গ'ল। তেওঁ ID পালে প্ৰথম কপি ফটোৰ। তাৰপিছত আকৌ আমি দ্বিতীয় কপি ফটোৰ কাৰণে আকৌ আপলোড কৰিছোঁ। কৰি আমি আগৰ দৰে প্লান্টত গৈছোঁ, তাত আমলখিজোপাই টিপিছোঁ। তাৰপিছত আকৌ অ'পেন কেমেৰা কৰিছোঁ। অ'পেন কেমেৰাৰ পিছত আকৌ আগৰ নিচিনাকৈ মই ফটোকপি লৈছোঁ, লৈ অ'কে টিপিছোঁ। টিপি ক্ৰপ কৰিছোঁ, কৰি আপলোড কৰিলোঁ। অলৰেডি বাইদেউৰ দুটা ৰেজিষ্ট্ৰেশ্যন হৈ গ'ল, বাইদেউ ছাকচেছফুল হ'ল। এতিয়া যিহেতু আমাক এই কামটো আজি দৰকাৰ নহয়, সেইকাৰণে আমি ফটো দুকপি ডিলিটত গৈ পেলাই ডিলিট কৰি দিলোঁ। কাইলৈ কিন্তু আপোনালোকে সেই ফটোকপি ডিলিট নকৰিব, যিহেতু কাইলৈ ডিলিট কৰিলে আপোনালোকে সেই কামটো ছাকচেছফুল নহ'ব। যদি কিবা বুজি নাপায় আপোনালোকে মোক ফোন কৰিব, মই আকৌ বুজাই দিম।